Good morning everyone, welcome back to my channel. আৰু সোমবাৰৰ ৰাতিপুৱাৰ দৃশ্য প্ৰথম নিয়ৰ দেখিবলৈ পালো সেই গতিকে মই ভিডিও কৰিলো আৰু যেহেতু মই অলপ ফ্ৰী আছো এই কাৰণে ভিডিও কৰিবলৈ আৰম্ভ কৰি দিলো আৰু ভিডিও কৰি থাকোতে ধুনিয়া এটা চৰাই চকুত পৰিল সেই গতিকে আপোনালোকলৈও মই ভিডিও কৰিলো আৰু মোৰ ভিডিওলৈ আপোনালোকক বহুত স্বাগতম জনাইলো ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাও বুলি আশা কৰিলো আৰু যেহেতু মই ফ্ৰী আছো গতিকে ছোৱালীৰ হাতেৰে ভাত খাবলৈ পাই বহুত হেপি আছো আৰু সেই গতিকে মই আপোনালোকৰ আগত কৈ আছো যে মোৰ বহুত আজি সৌভাগ্য ছোৱালী ইমান ধুনিয়াকৈ বনাই ভাত দিছে সেই কাৰণে মই ভাতখিনি ধুনিয়াকৈ খাই আছো পৰম তৃপ্তিৰে আৰু কিয় ভাত ৰান্ধিব লগা হৈছে তাই হেতু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আৰু কি খাইছো হেয়া মই দেখুৱাই আছো আলু ভাজি চাটনি জিকা চিপস ভাজিছে আৰু তাই আসলতে মই ভিডিও কৰি থকা গম নাপায় আৰু যেতিয়া গম পালে যে মই ভিডিও কৰি আছো তেতিয়া কমান তাই লাজ পালে Good morning everyone আৰু আজি আছে নেক্সট দিনৰ ৰাতিপুৱা আৰু আজি এতিয়া গা পা ধুইলো মই মছৰ ধুই গা ধুলো আৰু ৰাতিপুৱা মই কি কৰোঁ গটেখিনি আপোনালোকক দেখুৱাই থাকিম গটিকে চাই থাকিব ৰাতিপুৱাৰ ভাগত বনাই আছো মেগীখিনি পিয়াজ আৰু জলকীয়া দি ভালকে ভাজি পেলাই মেগীখিনি অলপমান ভাজিলো তাৰ পিছত পানী দিলো আৰু সুজি ভাজি আছো আৰু আমাৰ কিচেনত আপোনালোকে প্ৰায় দেখিবলৈ পায় ইয়া সসপেন আসলতে আমাৰ আগতে গৰু আছিল তিনিটা গাই আছিল সো এই তিনিটা গাইৰ পৰা 6-7 লিটাৰ মান মানে গাখীৰ ওলাই আৰু গাখীৰবোৰ গৰম দিবৰ কাৰণে এইবিলাক সসপেন ব্যৱহাৰ কৰিছিল তো তেতিয়াৰ পৰাই আছে কিন্তু এতিয়া নাই গৰু নাই গৰুবোৰ চুৰ হৈ গল সব গৰু হেৰি হৈ গল মানে চুৰ হৈ গল এটা গৰু নাই আমাৰ মানে এই বৃহস্পতিবাৰে নাম আছে গতিকে ঘৰচৰ অলপ সাফা কৰিব দিছো কাৰণ গেছৰ কাৰণে ঘৰবিলাক লেতেৰা হয় সাফা কৰিব দিছো এই কাঞ্চাদা আহিছে কাঞ্চাদা দিয়া চাই দিয়া একবাৰ দুপৰীয়া বনালো অমিতা ভাজি বুটৰ দালি বনালো আজি মানে সব পালক হৈ আছে আৰু মই ডালিয়াখিনি ঠিক ঠাক কৰিবৰ কাৰণে কুলাত লৈছো জাৰিবলৈ কাৰণ মই ডালিয়া ভাঙি আনিছিলো 5 কেজি মান কিন্তু নামৰ কাৰণে বস্তুখিনি ঠান্তিত লগাবলৈ নিজে কৰিব লগা হ'ল কাম কৰা বাইজনী কৈছিলো অলপমান ঠিক ঠাক কৰি দিয়া মোক কিন্তু তাই মানে সময়ৰ অভাৱ এই কাৰণে তাই কৰিব নোৱাৰা দেখি নিজে লাগি গলো আৰু নামৰ কাৰণে আসলতে কিছুমান কাম নিজে কৰিব লগা হয়
বহুতবিলাক কাম ওলায় আৰু ইয়া চোতালত আমাৰ কাপোৰ দেখিবলৈ পাইছে কাপোৰবিলাক ধুই ধাই এনেদৰে মেলি দিয়া হয় চোতালত ডালিয়াখিনি জৰা হৈ গ'ল মই মানে 5 কেজি মান ডালিয়া ভাঙাই আনিছিলোঁ মেচিনৰ পৰা আৰু মানুহ নথকাৰ কাৰণে নিজে এখিনি সাফা কৰি ললো আৰু অলপ কাম আছে ইয়াৰ ডাঙৰ ডাঙৰখিনি উলাব লাগিব বজাৰৰ পৰা কিনি খোৱাত কৰি মই ভাবিলো মেচিনত অলপ ভাঙি আনিলে মানে ফৰকে ভাঙি আনিলে ভাল আৰু যিকোনো টাইমতে খাব পাৰিম খিচিৰি বনাই বা ডালিয়া নে মিঠাকে বনাই গাখীৰ দি বনাই খাব পাৰিম আৰু মাৰ কাৰণেও ভাল ডালিয়া যেহেতু সেইকাৰণে ভাঙি অনা হ'ল আন এজন মানুহকো ঘৰটো সাফা কৰিব অলপ দিয়া হৈছে টিভি ৰুমটো এনেদৰে হি সাফা কৰি আছে ভাত পানী বনালো আৰু দেউতাক দিলো দেউতা খালে আৰু লৰাটো মানে ভিতৰত কাম কৰি আছে কাছে কাৰণে বাহিৰত ভাত বনালো আৰু ভাত বনাই আকৌ ভিডিও সিডিও কৰা নহল আৰু ইমান মানে অলপ খেলিমেলি হেন হৈ গৈছে কাৰণ কৰবাত কিবা তেনেকে আনা নিয়া কৰোতে এইবিলাক মানে অলপমান দেৰি হৈ গ'ল ভাত বনোৱা এতিয়া মানে 3টা বাজিলে আৰু ভাত খোৱা নাই এতিয়া ভাত খাম গতিকে ভাতখিনি খাই লওঁ তাৰ পিছত আপোনালোকক আকৌ লগ পাই আছো হেল্ল' এভৰিৱান আৰু এতিয়া সন্ধ্যা হ'ল সব মানুহ কাম বন কৰি গ'ল আজি ইমান মানে ভাগৰ লাগি গৈছে বেগা বেগি কৰোতে কালি আছে নাম আৰু মা অহা কথা নাছিলে কিন্তু মিষ্টাৰে লৈ আহি আছে হোমৱৰ্ক কালি ব্লাড দিয়াৰ ব্যৱস্থা কৰিব ৰাতিপুৱা আৰু কালি নামত কি হয় গোটেইখিনি আপোনালোকক পাৰিলে দেখুৱাই থাকিম গতিকে আজিৰ ভিডিওটো মই ইয়াতে সামৰণি মাৰিলো আপোনালোকে কেনেকুৱা পালে ভিডিওটো কমেন্ট কৰি জনাব আৰু যদি ভাল পালে লাইক এটা কৰি দিব যদি মোৰ চেনেলত নতুন হয় সাবস্ক্ৰাইব কৰি অনুৰোধ কৰিলো কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব যাতে মই আগলৈকে ভিডিও নটিফিকেশন পাই থাকে আৰু পুনৰ আহিম নতুন এটা ভিডিও লৈ আৰু ভিডিওটো প্ৰথম পৰা শেষলৈ চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল নাইট ফুল আপোনালোকে গম পাইছে আৰু ইমান ধুনীয়াকৈ ফুলিছে মই সেইকাৰণে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলো আৰু ফুলটো দেখি মানে সব দুখ ভাগৰ পাহৰি গৈছে একদম ইমান ভাল লাগি গৈছে গতিকে আজিলে গুড নাইট